নমস্কাৰ বন্ধুসকল, আসাম ৰেচিপিলৈ মই জুনমণি দত্তই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি আপোনালোকৰ বাবে মই লৈ আহিছোঁ। তেন্তে বলক অলপ দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো চাওঁ। আজি মই বনাবলৈ লৈছোঁ কচু শাকৰ টেঙা জোল। এতিয়া মই কচুখিনি বাছি লৈছোঁ। বচা হৈ গ'ল, এয়া ধুবলৈ লৈছোঁ। ভালদৰে কচুখিনি ধুই লৈছোঁ। এয়া ধোৱা হৈ গৈছে আৰু এতিয়া কচুখিনি বইল কৰিবৰ কাৰণে গেছত উঠাই দিছোঁ। ইয়াত বইল কৰিবৰ কাৰণে অকণমান নিমখ দি দিছোঁ। এয়া বইল হৈ গৈছে আৰু বইল হৈ গৈছে কচুখিনি। এতিয়া মই এখন কাঁহীত কচুখিনি উঠাই ল'ম। হৈ গৈছে মটৰখিনি ধুনীয়াকৈ সিজি গৈছে। পানীখিনি মই এটা বাচনত উঠাই থৈছোঁ। এয়া কচুত দিবৰ কাৰণে আলু কেইটামান বইল কৰি লৈছোঁ। বইল কৰা আলুকেইটা বাকলি গুচাই লৈছোঁ। এয়া হৈ গৈছে প্ৰায়। এতিয়া আলুকেইটা অলপ ভাঙি লৈছোঁ। নহৰু, জলকীয়া, আদা অলপ গুড়া কৰি লৈছোঁ কচুত দিবৰ কাৰণে। এতিয়া মই কেৰাহী পাতি দিছোঁ। এই কেৰাহীখন গৰম হৈ গৈছে। তাত সামান্য পৰিমাণৰ তেল দি লৈছোঁ। আপোনালোকে বেছিকৈ দিও বনাব পাৰে। মই মোৰ জোখত দি লৈছোঁ। এতিয়া তেল গৰম হৈ গৈছে। ইয়াত মই এতিয়া আদা নহৰু পেষ্টটো দি দিম। তেল ধুনীয়াকৈ গৰম হৈ গৈছে। এইখিনি অলপ ভাজি ল'ম। এইখিনি ভাজি হৈ গৈছে। এতিয়া অলপ নিমখ দিম এচামুচ। লৰাই থাকিব লাগিব, নহ'লে লাগি যাব। ইয়াতে মই অলপ জিৰা পাউডাৰ দিম চামুচ। অলপ জালুকৰ গুড়া দিম।
এইখিনি অলপ ভাজি ল'ব লাগিব। এতিয়া মই আলুখিনি দি ল'ম ইয়াত। আলুখিনি অলপ ভাজি ল'ব লাগিব। আলুখিনি অলপ ভাজি ল'ব লাগিব। আলু ভজা হৈ গৈছে। অলপ হালধি গুড়া দি দিছোঁ। এতিয়া ইয়াত মই কচু মটৰখিনি দি দিম। এইখিনি এতিয়া ভাজিব লাগিব অলপ সময়। অলপ সময় এইখিনি ঢাকি থ'ব লাগিব 5 মিনিটমান সময়। পাঁচ মিনিটৰ পাছত এইখিনি উলিয়াই লৈছোঁ ঢাকন খুলি। এতিয়া হৈ গৈছে, কচু হৈ গৈছে। এতিয়া মই বইল কৰা পানীখিনি ইয়াত দি দিম। এইখিনি কচুৰ আঞ্জা হৈ গৈছে। পানী আপোনালোকে নিজৰ আন্দাজ মতে দি ল'ব। মই ইয়াতে অলপ নেমু দিম। নেমু এফাল চেপি দিছোঁ। হৈ গৈছে নেমু চেপি। এইখিনি এতিয়া উতলিলেই হৈ যাব আৰু। হৈ গ'ল আৰু। কচুখিনি ধুনীয়াই হৈছে।